নমস্কাৰ, মই শিখাই আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই ঘৰতে বনালোঁ নিমৰ চাবোন। আহকচোন চাওঁ নিমৰ চাবোন মই কেনেকৈ বনালোঁ। চাবোন বনাবলৈ মই ইয়াতে লৈছোঁ মহানিমৰ পাত আৰু এয়া লৈছোঁ এল'ভেৰা। মহানিমৰ পাতত বহুতো বনৌষধি গুণ আছে। খৰ খজুৱতি এইবিলাকো দূৰ কৰে। লগতে আপোনাৰ এইবিলাক মহানিমৰ পাত খালে চুগাৰো কমে আৰু লগতে আপোনাৰ ছালো নিমজ হয়। এয়া মই মহানিমৰ পাত লৈ লৈছোঁ, মিক্সিত গুড়ি কৰি ল'ম। মই গুড়ি কৰা হৈ গ'ল। এতিয়া মই এইখিনিত চেকনিৰে বেলেগ এটা বাচনত চাকি ল'ম। লাগিব আমাক চাবোনৰ চুপ। এইটো মই এতিয়া সৰু সৰুকৈ কাটি পেলাই গেছত দি পেলাই মই সিজাই ল'ম। দিওঁতে সদায় দুটা বাচনত দিব, তলত পানী দি পেলাই ওপৰত বাচনটোত চুপখিনি দি দিব। মই এতিয়া এইখিনি ইয়াতে উতলাম। ঘৰতে বনাইছোঁ কাৰণে ইয়াৰ ফেনটো আঁতৰাই দিয়া নাই। আপোনালোকে ফেনটো আঁতৰাই দিওঁ বুলি ক'লেও আঁতৰাই দিব পাৰে। আৰু মই আজি প্ৰথম বনাইছোঁ কাৰণে ডিছপ'জিবল গ্লাছতে বনাইছোঁ। পাছত মই এইটো চাবোনৰ চুপ বনোৱা কেছটো অৰ্ডাৰ দিম। এতিয়া মই এইখিনি 1 ঘণ্টাৰ কাৰণে ফ্ৰিজত ৰাখি দিম। তাৰপাছত চামচোন আমাৰ চাবোন হয়নে নহয়। মোৰ চাবোন ৰেডি হৈ গ'ল। এয়া চাওক, ইমান ধুনীয়া হৈছে। এয়া চাওক, তো এনেকৈ দিলতেই ধুনীয়াকৈ খাই আহিছে। বেছি জোৰ দিব লগা হোৱা নাই, এনেকৈ দিলতেই সেয়া ধুনীয়াকৈ খাই আহিছে। এয়া তেনেকৈ পাছৰডোখৰো মই এৰুৱাই ল'ম। একদম ঘৰুৱা সামগ্ৰীয়ে বনাইছোঁ। ইয়াত একো কেমিকেল দিয়া নাই, একো গোন্ধৰ বস্তু দিয়া নাই। একদম ঘৰুৱা সামগ্ৰীয়ে বনাইছোঁ। বহুতেই ধুনীয়া হৈছে। খালি অকল নিমৰ গোন্ধ আহিছে, তাৰ বাহিৰে বেলেগ গোন্ধ একো অহা নাই। এয়া মই আপোনালোকক ঘঁহি দেখাই দিছোঁ, ইমান ধুনীয়াকৈ ফেনাইছে চাওক। এয়া ইমান ধুনীয়াকৈ ফেনাইছে। আপোনালোকে নিজেও এনেকৈ ঘৰতে চাবোন প্ৰস্তুত কৰিব পাৰে। আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।